হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক কেনে আছে? খবৰ কেনেকুৱা গাইজ? ভালনে চবৰে? ময়ো আছোঁ দিয়ক। আৰু কি কৰিব, ঘৰতে থাকি থাকি আমনি লাগি গৈছে। লকডাউন তাতে ন, আপোনালোকে চাগে আমনি পাইছে। সেইটো কাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ ঘৰত থাকি থাকি। ওলাব নালাগে অৱশ্যে, তথাপি ঘৰৰ ওচৰতে পথাৰখনতে এপাক আহি দিছোঁ। ধাননি পথাৰখন চাবলৈ আহিছোঁ। এইখনে ধাননি পথাৰখন, কি ধুনীয়া সেউজীয়া পৰিৱেশ। সেইটো কাৰণে কৰোণা ভাইৰাছ ঘৰত থাকিলে অৱশ্যে ছেফটি হৈ থকা যায়। তথাপিও কৰোণা ভাইৰাছ আমাৰ ইয়াতে গাঁৱতে তেনেকৈ প্ৰভাৱ নাই বাৰু ইমান। তথাপিও পথাৰৰ ফালে এনেই ওলাই আহিছোঁ, ভাল লাগিব। সেউজীয়া চাৰিওফালে সেউজীয়া সেউজীয়া দেখিলে মানে মনটো অলপ বেছি ভাল লাগিব। একদম চাৰিওফালে সেউজীয়া পূৰা একদম সেউজীয়া আৰু সেউজীয়া তামাম। আৰু এনেকুৱা গাঁৱৰ পৰিৱেশত থাকি ভাল লাগে। বহুতে হয়তো টাউনত থাকি থাকি আপোনালোকে ব'ৰ পাইছে চাগে ঘৰত ন। ঘৰতে কিমান সোমাই থাকিব আৰু ওলাবতো পৰাই নাই চাগে। আমি তথাপিও গাঁৱত থাকি মানে কি অলপ অহা যোৱা কৰিব পাৰোঁ ন, ইফালে সিফালে ঘূৰিব পাৰোঁ। বেলি দিবু অৱস্থা বৰ্তমানৰ পথাৰত আছোঁ। পথাৰৰ ফালে ওলাই আহিছোঁ আৰু পূৰা সেউজীয়াবোৰ অলপ উপভোগ কৰিবলৈ। ঘৰতে কিমান সোমাই থাকিম আৰু সেইটো কাৰণে অলপ বাহিৰৰ ফালে ওলাই আহিছোঁ, মনটো ভাল লাগিব। তাৰপিছত ঘৰত যাই কিবা কিবি কৰিম। ইয়াৰ পৰা যাই আকৌ হাতবোৰ চেনিটাইজ কৰি ভৰি হাত ধুই এয়া ওলাই অহা কাপোৰ চেঞ্জ কৰি ঘৰত সোমাব লাগিব আকৌ, নহ'লে মাহঁতৰ পৰা কি গালি খাব লাগিব ন। কি কয় এনেকুৱা পূৰা সেউজীয়া আৰু সেউজীয়া চাৰিওফালে গছ গছনি। আমাৰ ইয়াতে মানে গাঁৱত থাকি কিবা এটা তথাপিও ভাল লাগিছে। লকডাউন যদিও গাঁৱতে আমি ইটো সিটো অলপ ওলাই যাব পাৰোঁ ন। গাঁৱত দুই এটা মানুহকো লগ পোৱা যায়। যিবোৰ মানুহ টাউন চহৰত আছে তেওঁলোকে ঘৰতে সোমাই থাকি ব'ৰ হৈছে গৈছে চাগে। তথাপি আপোনালোকে কিছুমান ভাল ভাল কিতাপ পঢ়ক, আনন্দ লওক। যিবিলাক কাম কৰি ভাল পায় সেইবিলাক কাম কৰক। যদিও আপোনালোকৰ ঘৰত কিছুমানৰ হয়তো কিতাপ নাথাকিব পাৰে, কিন্তু আজিকালি চবৰে হাততে এণ্ড্ৰইড ফোন থাকে ন। সেইটো কাৰণে আপোনালোকে মোবাইলৰ জৰিয়তে কিছুমান উপন্যাস, ভাল লগা কিতাপ আদি আপোনালোকে PDF যোগেদি ডাউনলোড দি আপোনালোকে পঢ়িব পাৰিব। নিশ্চয় আপোনালোকে ভাল পাব। এইখন আমাৰ পথাৰ, এইফালে পুখুৰী বিলো আছে। ইয়াতে আমাৰ ইয়াতে গঞা ৰাইজে খেতি বাতি কৰে। পূৰা এইটোৱে একদম সুন্দৰ প্ৰাকৃতিক ভিউ এটা। সেইটো কাৰণে আমাৰ গাঁৱত কৰোণা ভাইৰাছৰ প্ৰভাৱটো কমে, তথাপিও আমাৰ মৰিগাঁও জিলাত ওলোৱা বুলি শুনিছোঁ। বৰ্তমান ওলাইছে মৰিগাঁও জিলা, এয়া লাহৰীঘাটত ওলাইছে বুলি শুনিছোঁ, জাগীৰোডত ওলাইছে বুলি শুনিছোঁ। সেইটো কাৰণে আপোনালোকে অলপ মৰিগাঁওবাসী ৰাইজক কৈছোঁ, আপোনালোকে সাৱধান হওক, সজাগতা হওক। যাতে আমাৰ মৰিগাঁও কৰোণা আহি মৰিগাঁও পালেই ন। সেইটো কাৰণে আপোনালোকে ঘৰতে থাকক, বাহিৰলৈ নোলাব। যিহেতু মই এনেই আৰু গাঁৱলীয়া মানুহ, তাতে ঘৰৰ ওচৰতে আহিছোঁ বাৰু, বেলেগ দূৰলৈ অহা নাই। সেইটো কাৰণে আপোনালোকে আকৌ মই ওলাই আহিছোঁ বুলি আপোনালোকে ওলাই নাহিব যে ইহঁতে ওলাই গৈছে আমি যাব পাৰিম, একো নহয়। পুলিচ প্ৰশাসনে ডিউটি দি আছে, তেওঁলোকে দিনে ৰাতিয়ে কামবিলাক কৰি আছে। তেওঁলোকে আমাক সজাগ সচেতনৰ বাবে তেওঁলোকে আমাৰ বাবে দিনে ৰাতিয়ে কাম কৰি আছে। তেওঁলোকক চেলুট। তেওঁলোকে আমাৰ বাবে কাম কৰি আছে ন। আৰু বহুতো ডাক্তৰ নাৰ্ছে ইতিমধ্যে আমাৰ বাবে কাম কৰি কৰি ভাগৰি গৈছে। কিছুমান ডাক্তৰ হয়তো মৃত্যুমুখতো পৰিছে। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে সজাগ হওক, সচেতন হওক, বাহিৰলৈ নাহিব, ঘৰতে সোমাই থাকক। নতুন নতুন কাম কৰিবলৈ শিকক, পঢ়িবলৈ শিকক। ঘৰতে থাকি, ঘৰৰ পৰিয়ালৰ লগত থাকি আনন্দবিলাক উপভোগ কৰক। ল'ৰা ছোৱালীক কিছুমান কাম শিকাওক। তেনেদৰে আপোনালোকে দিন পাৰ কৰক। যিহেতু আমাৰ থাকি উন্নত ইটালী, আমেৰিকা আদি দেশে ভাগৰি গৈছে চিকিৎসাৰ ফলত। সেয়েহে বৰ্তমান আমাৰ ভাৰতত পৰিছে যদিও আমাৰ অসমখন আগতে প্ৰভাৱটো কম আছিল, কিন্তু বৰ্তমান এতিয়া অসমত কৰোণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও মৃত্যুৰ সংখ্যা 25জন মানলৈ বৃদ্ধি পোৱা বুলি দেখা গৈছে বাতৰি কাকতে। আপোনালোকে হয়তো পাইছে। সেইটো কাৰণে আপোনালোকে বাৰম্বাৰ কৈছোঁ, আপোনালোকক সজাগতা হওক, সচেতন হওক। বাৰে বাৰে হাত ধুব, খোৱাৰ আগতে হাত ধুব। তাৰপিছত নিজৰ চকু, নাক, কাণ, মুখ হাতেৰে কেতিয়াও নালাৰিব। যিকোনো মানুহ আহিলে তেওঁলোকৰ সংস্পৰ্শলৈ নাযাব। তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ আপোনালোকে মাছ মাংস বৰ্তমান সময়ত মাছ মাংস খোৱাটো অলপ বাদ দিয়ক। পাৰিলে ঘৰুৱা ওচৰে পাঁজৰে পৰা শাক পাচলি, ফল মূল তেনেদৰে আদি বস্তু গ্ৰহণ কৰক। আৰু অহাকালি 5 এপ্ৰিল ন, মোদী ডাঙৰীয়াই কৈছে যে
ৰাতি 9 বাজি যোৱাৰ লগে লগে ঠিক আপোনালোকে মোবাইলৰ ফ্লাছ হওক বা মমবাতি হওক আপোনালোকৰ নিজৰ বেলকনিত থাকি লগাব, যাতে কৰোণা ভাইৰাছৰ কাৰণে সজাগতা সৃষ্টি কৰি আমাৰ ডক্তৰ নাৰ্ছ তথা আমালৈ যিবিলাকে সহায় সহযোগ কৰি দিনে ৰাতিয়ে কাম কৰি আছে তেওঁলোকৰ বাবে চেলুট জনাই। আৰু কৰোণা ভাইৰাছৰ সৈতে এটা যুঁজ বুলিয়ে ক'ব লাগিব, তেনেদৰে কৰি আৰু আপোনালোকে অলপ সজাগতা হ'লে মোদী ডাঙৰীয়াই কোৱা নিয়মটো পালন কৰিব, তেতিয়া হয়তো আপোনালোকে আমাৰ দেশখন অলপ কৰোণা ভাইৰাছৰ পৰা মুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষ কি ক'ম ন, আৰু আমাৰ অলপ